আজি যেহেতু ধনতেৰাছ হয় ন আজি বহুত মানুহে ঝাৰু কিনিছে একদম ভাই আৰু কিনিবই লাগে ন আজি মোৰ গাইছ এতিয়া মই আহি গ'লো ওপৰত চাওঁ এইটো গজাল লগাই থোৱা আছে দেখিছি আহিছে নাই যদি তো বহুত গোলাবে মুখখন জিলিকাই নাই এই গাড়ীত মাল অলৰেডি ভৰ্তি হৈ গ'ল তো হে গাইছ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে মই সুমনে স্বাগতম জনাইছোঁ আৰু আজি হৈ গ'ল ধনতেৰাছ আৰু পোহৰ উৎসৱ দীপাৱলীও যিহেতু সমাগত আৰু মোৰ টুনিছেট ব্লেক চব উলিয়াই এতিয়া মই ঘৰ ডেক'ৰেশ্যন কৰিবলৈ লাগি যাওঁ বলক জল্দি গৈ কিনে এটা কামত লাগোঁ চলো দেখাই আছোঁ আপোনালোকক এতিয়া আৰু গাইছ মোৰ ওচৰত এতিয়া যিখিনি টুনিছেট আছে তাৰে এডাল উলিয়াই আনিছোঁ এডাল ক'লাডাল উলিয়াই আনিছোঁ এতিয়া এইখিনি গোটেই জটপট খাই আছে ভালকৈ এইখিনি ভালকৈ চিধা কৰি লওঁ তাৰপিছতে লাইট লগাব লাগিব নহ'লে গোটেই জটপট খাই থাকিলে অসুবিধা হ'ব আৰু এডাল লাইট উলিয়াই আনিলোঁ এডাল বগা এডাল ক'লা এডাল লাইট আকৌ কিমান বছৰ গৈছে জানে এইবছৰৰ সৈতে 5 বছৰ ৰানিং হৈ আছে দামী আছিলে সেই মানে কামো কৰিছে মস্তি একদম সেইডালত যিমান জ্বৰ আছিলে চব ফুলি ল'লোঁ চাওক কিমান লম্বাকৈ মিলাই দিছোঁ ইয়াৰ ধৰিব পৰা নাই বনত গোটেই মিক্স হৈ আছে এতিয়া মই এডাল ধুনীয়াকৈ মেইন ইয়াৰ যিটো মূৰ আছে মেইন মূৰটো ক'লৈ গ'ল খা বিচাৰি মেইন মাথাটো পাই গ'লোঁ এই মেইন মাথাটো ধৰি এই বাঁহডালত লগাই এইডাল গছত লগাম চলো ভাই দেখো अब मैं क्या करता हूँ অ'কে গাইছ গোটেইখিনি লাইট লগাই অলপমান হৈ গৈছে মানে এডাল লাইট লগাই হৈ গৈছে ক'লাডাল আৰু এতিয়া মোৰ হালত চাক গৰমত ঘামি জুমি অৱস্থা নাই অলৰেডি হৈ গ'ল কিন্তু ৰাতিহে ভাল লাগিব ৰাতি লাইটিং কেনেকুৱা হয় দেখাম আৰু পিনে একদম সেই ভিতৰ দি আনি তাৰ ইয়াত প্লাগত লগাই দিছোঁ ধুনীয়াকৈ আদি গুচি চলো এডাল কেনেকুৱা লাগিব লাইটটো তেতিয়া লগালোঁ ৰাতি লাইট জ্বলিলেহে ভালকৈ চিন হ'ব অলপ আন্ধাৰ চান্ধাৰ হৈ গ'লে এতিয়া লগাম বগাডাল লগাবলৈ বেছি টান নহয় ধুনীয়াকৈ গজাল মাৰি থোৱা আছে লম্বা দি লগাই দিম এডাল লগাবলৈ মই এতিয়া ওপৰত উঠিব লাগিব গাইছ এতিয়া ইয়াত চাওক ধুনীয়াকৈ গজাল মাৰি দিছোঁ আৰু এডাল মই লৈ লওঁ এডাল লেটছ গো গাইছ চলো আৰু এতিয়া ঠিক হৈ গাইছ হাম কাহা গয়া হে আৰু গাইছ এতিয়া মই আহি গ'লোঁ ওপৰত চাওক ওপৰৰ পৰা এতিয়া মই লাইট লগাম দিয়া আৰু পূৰা আমাৰ ওপৰত বৰ ইমান টেনশ্যন নাই এইটো গজাল লগাই থোৱা আছে দেখিছি আহিছে নাই জানো কেমেৰাত ইয়াত মানে গজাল মাৰি থোৱা আছে গজালৰ পৰা ওলমাই দিম আৰু এইপিনে বাৰু অকণমান টেকনিক আছে লগাবলৈ চ' দেখাই থাকিম এতিয়া বলক মচা এডাল চাক গোটেই ইয়াত পকাই থৈ দিছোঁ ক'লা এডাল চাওক কেনেকৈ লগাই গৈছোঁ দেখিছি বেলেগ বস্তু যিয়ে নহওক দেৱালী সময়ত এনেকৈ ঘৰটোত সদালে মানে লাইট চাইট লগালে বেছি ভাল লাগে হয়নে আগতে এনেকৈ লগা নাছিলোঁ আজিকালি অলপমান পঢ়া হ'লেও কাৰণে লগাইছোঁ আৰু নিজে চ' দেৱালী ঘৰটো নিজৰ ঘৰটো নিজে সদায় কিছু মজা লাগে হয়নে কওক আপোনালোকে সদায় কেনেকুৱাকৈ সদাইছে কৈ যাওক মজা আছে তো বহুত গোলাবে মুখখন জিলিকাই নাই अबे साले तभी मेरा मत माफ তো বহুত গোলা মুখখন দেখাই নাই ভালকে तेरा तो गेम बजाना पड़ेगा লগাই হৈ গ'ল কমপ্লিট ৰাতি আপোনালোকক এতিয়া ৰাতি ভিউ দেখাম আৰু লেটছ গো এতিয়া গাইছ মই যাওঁ গোটেই জল্দি গৈ গা পা ধুই লওঁ অৱস্থা হালত খাৰাপ পূৰা চলো গাইছ এতিয়া যাব লাগে আৰু স্কুটি ষ্টাৰ্ট দি লওঁ আৰু গা পা ধুই মেলি পৰে ৰেডি হৈ গৈছোঁ আৰু আজি চাওক না অথনি ধুনীয়াকৈ ৰ'দ দি আছিলে এতিয়া আকৌ বতৰ ডাৱৰ কৰি দিছে বৰষুণে আহিব নেকি ঠিকান নাই ষ্টাৰ্ট দি দিলোঁ তেল কম আছে একো নাই তেল ভল্টি আছে ছিগনেলডাল আকৌ মাৰিয়ে থাকে কি কথা বা নাজানো আজি ধনতেৰাছত কিবা এটা কিনিম দেই বা আজি গাড়ী আছে মই ভাবিছোঁ এটা কেৰাহী কিনিম গাহৰি খাবলৈ আজি ধুনীয়াকৈ আমি এটা কেৰাহী কিনিম ডাঙৰ চাইজ একদম মস্তিকৈ शाबाश बेटा बहुत बढ़िया গাড়ী বতৰ পৰা ডাৱৰীয়া কৰি আহিছে বৰষুণে আহে নেকি ঠিকান নাই বৰষুণটো আহিব নালাগে মোৰ মতে চলো
এইয়া যতীন দা পাৰ হৈ গৈছে জাষ্ট মোবাইলটো চাৰ্জো কম আছে সেইকাৰণে চাৰ্জাৰ পকেটত লৈ লৈছোঁ বাপেকে চাৰ্জাৰ এফালে পকেটডাল বেছি ভাবি ভাবি লাগি গৈছে চেণ্টেন নাই কৰি নপৰিলেই হ'ল আৰু গাইছ নহ'লে মোৰ 12 বাজি যাব চি টাইপ চাৰ্জাৰ 12 বাজি যাব বিচৰাত আজি এখন কিমান স্পীড উঠে সেইটো আপোনালোকক দেখাম দেই এইখন কিমান ধাৰত যাব 80 যাব 80 গাইছ ক'ৰ পৰা আহিলি কি আজি মংগলবাৰ হনুমান ৰাতিপুৱা 5:30 বোলে এইবোৰ ফোন কৰে এশ 10 cc গাড়ী হয় আৰু 90 উঠিছে তাৰ ওপৰত নাযায় আৰু 90 হাইষ্ট 90 ওপৰত যোৱা নাই এইটো টেষ্ট গাইছ মই আপোনালোকে জানিবৰ কাৰণেহে কৰিছোঁ পূৰা খালী ৰাস্তা আৰু পূৰা ছেফটি চাইহে মই এইটো টেষ্ট কৰিছোঁ কোনো যাতে ট্ৰাই নকৰে ধনতেছৰ কাৰণে গাইছ কেৰাহী এটা লৈ লৈছোঁ আৰু এয়া কেৰাহীত একদম মজা কেৰাহী লৈ লৈছোঁ আমাৰ মানে লাগি থাকে যিহেতু আৰু গাইছ এতিয়া টাইমটো পূৰা 3টা বাজি হৈছে আৰু চ' এতিয়া ঘৰ গৈ আছোঁ ঘৰ গৈ ভাত পানী খাই আহোঁ জল্দি আৰু অলপ বজাৰ কৰিবলৈ যাবলগীয়া আছে দোকানৰ বজাৰ আৰু ইয়াত বজাৰটোতো অলৰেডি পিছফালে আছেই তথাপিও কিছুমান সৰু সৰু আনিব লাগে দোকানৰ কাৰণে আজি গাইছে কেৰাহীটো ল'লোঁ কেৰাহীটো লওঁতে মই বেছি দামটো কৰি থকা নাই আপোনালোকে কি বুলি ভাবে আপোনালোকে কমেণ্ট কৰি জনাবচোন মই কি ভাবোঁ যদি কিবা এটা বস্তু প্ৰয়োজনীয় বস্তু ল'বলগীয়া আছে তো তাত সেই বস্তুটো দাম দৰ কৰি থাকিলে আপোনাৰ সেইটো লৈ ল'ব লাগে আৰু যিটো অপ্ৰয়োজনীয় বস্তু তেতিয়া দাম দৰ কৰিছে বেলেগ কথা সেইটো মানে অলাগতিয়ালকৈ ল'ব বিচাৰিছে কিন্তু প্ৰয়োজনীয় বস্তুটো দাম দৰ কৰি কিবা লাভ আছে নেকি একদম বিন্দাছ লৈ লৈছোঁ আৰু ধনতেৰাছ বুলি যে কিবা স্পেচিয়েলি লৈছোঁ তেনেকৈ নহয় এই বস্তুটো আমাৰ প্ৰয়োজনীয় হৈ আছিলে সেইকাৰণে আৰু লৈ লৈছোঁ আৰু ধনতেৰাছৰো একেই হৈ গ'ল কাহিনী আৰু তো সেই ঘৰ আহি পাই গ'লোঁ গাইছ ঘৰ আহি পাই মানে একে ভাত পানী খাই মই ৰেডি হৈ গ'লোঁ আৰু ৰেডি হৈ এতিয়া মই যাওঁ ফাদাৰলৈ ভাত লৈ আৰু বৰমাজান যাম মানে ফাদাৰলৈ ভাত নিয়াৰ আগতে মই বৰমাজানৰ পৰা আহিবগৈ লাগে তাৰপৰা মানে অলপমান দোকানৰ কাৰণে বজাৰ কৰিবলগীয়া আছে বস্তু সৰু সুৰা দুটামান বস্তু আনিবলগীয়া হ'ল লাগি থাকে যাতে বস্তুবিলাক আৰু মই ভিডিঅ' কৰি আছোঁ গাড়ী বেক চাই বেক কৰি আছোঁ লেটছ আজিকালি যিহেতু দিনটো বহুত ছুটি ন সেইকাৰণে আবেলি হ'ল মাত্ৰকৈ বেলি ডুবিলে আৰু আন্ধাৰ হৈয়ে যায় ৰিয়াজ ভাই ক'লে যায় বা নতুন বাইক ল'লে নেকি ভাই খাতাৰনাক দেখোন এই চোৱা দিছে আৰু ইয়াত এতিয়া মানে মাল লোৱা হৈ গ'ল কমপ্লিট এতিয়া মই ইয়াৰ পৰা ওলাই দিওঁ চ' ডাইৰেক্ট হেলেমালৈকে যাম চলো আজি যিহেতু ধনতেৰাছ হয় ন আজি বহুত মানুহে ঝাৰু কিনিছে একদম ভাই আৰু কিনিবই লাগে ন আজি ধনতেৰাছৰ উপলক্ষে চবেই কিনিছে আজি একদম যিমান মানুহ দেখিছোঁ প্ৰত্যেকৰ হাতে হাতে ঝাৰু গাড়ীত মাল অলৰেডি ভৰ্তি হৈ গ'ল হা অঁ দিলোঁ চব দিয়া আৰু এইখিনি মাল নমাই পেলাই আহি যাম মই ফিল্ডত দৌৰিবলৈ আহি যাম ফিল্ডত ৰানিঙত আহি যাম এতিয়া টাইম স্কুটিখনত মানে গাইছে একদম জেগা নাইকিয়াকৈ মাল আনিবলগীয়া হৈছে উপায় নাই তো এইখনতে গোটেই বস্তুখিনি একেবাৰতে আহি যায় স্কুটি সেইকাৰণে ভাল লাগে আৰু একে ডিগ্ৰীৰ পৰা ধৰি লৈ আগৰ পিছে মানে সম্পূৰ্ণ মাল একদম ইফালে মোৰ 12 তাৰিখৰ পৰা আছে আছাম পুলিচৰ ৰানিং আৰু সেইকাৰণে মানে ফিল্ডত আজি যাম কালি যাম মই তেনে এইবিলাক কামত লাগি থকাৰ কাৰণে মই যাবলৈ টাইম নাপাওঁ আৰু সেইকাৰণে আজি বোলো যামেই ফাইনেলি এতিয়া জল্দি যাওঁ আৰু মালখিনি নমাই লওঁ আৰু লগৰবিলাকো চাগে আহি পালেহি অলৰেডি ফিল্ডত আহি পাই গাইছ মই অলপ ৰানিং কৰি ল'লোঁ 10 পাকমান ধুনীয়াকৈ ৰানিং কৰি ল'লোঁ মানে বহুত দিনৰ মূৰত আহিছোঁ যদিও ষ্টেমিনাটো ধুনীয়াকৈ বনি আছে চ' এতিয়া অলপমান বহি দিছোঁ আৰু এতিয়া লগৰবিলাকে ৰানিং কৰি আছে চ' ইয়াৰ গাইছ এতিয়া টাইম হৈ গ'ল 5টা আৰু অলপ আন্ধাৰ হ'বলৈ ধৰিছে অলপ মানে এটা পূৰা আন্ধাৰ হ'বলৈ ধৰিছে আৰু চ' আপোনালোকক এতিয়া দেখাই আছোঁ কেনেকুৱা ধৰণৰ লাইটিং কৰিলোঁ আৰু লাইটিংখিনি পোহৰ এতিয়া দেখাই আছোঁ দোকানৰ পৰা আৰম্ভ কৰি যাওঁ দোকানত চাওক ঘৰৰ চাওক To see if I succeed, to see if I believe they're looking up to me. They want the best of me now, best of me now, best of me now, best of me. They want the best of me now, best of me.